যেতিয়া দৰকাৰ হয়। এইখিনি কথা এটা কওঁ, এই বিজেপি চৰকাৰ আহোঁতে বিজেপিৰ গোটেইখিনি গানখিনি মই গাইছিলোঁ। তাৰ আগত কংগ্ৰেছৰ গানো গাইছোঁ কিন্তু দেই, কিন্তু মই কংগ্ৰেছো নহয় বিজেপিও নহয়। প্ৰথম কথা মই ছ'চিয়েলিষ্ট ছ'চাইটিৰ লগত থাকি ভাল পাওঁ, অলপ লেফটিজিম কালচাৰ কৰোঁ। আৰু যিদিনা জিকিছিলে বিজেপি সিদিনা মই ইজন বজাত বজাৰ কৰি আছিলোঁ, তো সৰ্বদাই মোক ফোন কৰিলে, ক'লে আমি জিকিলোঁ জুবিন আহা অলপ কথা পাতোঁ। তো মই গ'লোঁ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত। মই গৈ পেলাই কৈছোঁ সৰ্বদা জিকিলে হয়, কিন্তু যদি কিবা গণ্ডগোল হয় প্ৰথম গণ্ডগোল কৰা মানুহটো কিন্তু মই হ'ম। চ' সেইকাৰণে সৰ্বদাই ক'ৰবাত মোক মাতে, প্ৰগ্ৰেম চগ্ৰেমত যেতিয়া মাতে তেতিয়া নাই মানে কয় যে কমিটিৰ যিখিনি লাগি থাকে ল'ৰা ছোৱালীবিলাক কয় যে জুবিনৰ খংটো নুঠাবা কিন্তু। মোক সুধি থাকে দাদা আপোনাৰ খং উঠিছে নেকি? আমি বোলো কিয় সুধিছে? তেনে সৰ্বদাই কৈ থৈ গৈছে। ঠিক আছে, এতিয়া খং উঠাৰ সময় হৈছে বাৰু। চ' সেইকাৰণে কৈছোঁ সকলো একেলগে থাকক। এই আমাৰ যিটো ৰেচিয়েল কনফ্লিক্ট কৰিবলৈ চেষ্টা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা, বঙালী, অসমীয়া, মুছলিম, হিন্দু, তাৰ পৰা আমি আঁতৰি থাকোঁ। একো নহয় যাতে গণ্ডগোল আমাৰ মাজত, তেওঁলোকে যিমানে পাৰে চেষ্টা কৰিব, একো নাই। আৰু সদায় দেখিছোঁ সৰুৰে পৰা যে সদায় অসমৰ ওপৰত কিবা এটা অত্যাচাৰ চলিয়ে থাকে কেন্দ্ৰীয় চৰকাৰৰ, যি চৰকাৰে নহওক, কংগ্ৰেছেই হওক বিজেপিয়ে হওক। আৰু নৰ্থ ইষ্টখনটো ভাঙি ভাঙি শেষেই কৰিলে, নাইকিয়া কৰিলে। সেইটো জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰি থৈ গৈছিলে, এইটো চলাই আছে এতিয়ালৈকে। চ' তাৰ পৰা আমি আঁতৰি থাকোঁ আৰু কেব কোনোপধ্যে নামানো। আমি যিটো আন্দোলন আৰম্ভ কৰিছোঁ সেইটো অব্যাহত থাকিব, সকলো একেলগে থাকিম, আৰু দৰকাৰ হ'লে ইয়াতকৈও ডাঙৰ আমি যুদ্ধ কৰিম একেলগে। জয় আই অসম, জয় আই অসম, জয় আই অসম। 1971 যিটো 71 আছিলেতো, গতিকে তাৰপিছত আৰু হিন্দুৱে হওক মুছলমানেই হওক ভগৱানে নহওক লাগিলে তাক থাকিবলৈ দিয়া নহ'ব ইয়াত, কথাটো সেইটো। থেংক ইউ ভেৰি মাছ। চ' এইধৰণে থাকক, মই আছোঁ সদায় লগত, মই আহি থাকিম যেতিয়া দৰকাৰ হয়। আৰু মোৰ ঘৰটো ওচৰতে ফাৰ্গুলিতে, তালৈ আহিলে গ'ল কিবা দৰকাৰ হ'লে। আৰু কোনোবা আন্দোলনকাৰীক যদি এৰেষ্ট কৰিবলগীয়া হয় মোৰ ঘৰৰ পৰা এৰেষ্ট কৰিলে হ'ল, লগতে মোক এৰেষ্ট কৰিলে হ'ল, একো নাই। থেংক ইউ। জুবিন দাক ধন্যবাদ জনাইছোঁ। আমি গৰিমা বাৰ পৰা কিছু সাৰ শুনিব বিচাৰিছোঁ। বাতিল নোহোৱালৈকে সেই মাত মাতিয়ে যাম। আমি সংগ্ৰাম কৰিব লগা হৈছে, যিখন চৰকাৰক আমি মৰম দি নিজেই ৰাজপাটত বহাইছিলোঁ, সেই চৰকাৰখনে নিজে আমাক বাধ্য কৰিছে আজি তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ। আৰু যেতিয়া তেওঁলোকে গণ্ডগোল কৰিছে, গণ্ডগোল কৰিলে মাত আমি মাতিবই লাগিব। আৰু খুব সবল শক্তিৰে, সবল আমাৰ যেনেকুৱা ধৰণৰ আমাৰ মাত আছে বা যেনেকুৱা ধৰণৰ ভাষা আমি প্ৰয়োগ কৰিব লগা হয়, তেনেকৈ ধৰণে মাত মাতিব লাগিব। তেওঁলোকৰ বিৰুদ্ধে যেনেকৈ সংগ্ৰাম কৰিব লগা হয়, তেওঁলোকে বাধ্য কৰিছে, সেইমতে সংগ্ৰাম আমি চলাই যাম। কিন্তু কেব কেতিয়াও হ'বলৈ নিদিওঁ, সেইটোৱে কথা। তেওঁলোকে নিজৰ পাৱাৰ দেখাইছে, তেওঁলোকে নিজৰ গাদীত বহি পেলাই আকুৰ গোজ হৈ লাগিছে যে আমাৰ শক্তি আছে, সেই শক্তি আমি প্ৰদৰ্শন কৰিহে এৰিম। কিন্তু ৰাইজৰ শক্তি তেওঁলোকে দেখা নাই, তেওঁলোকক ৰাইজেহে বনাইছে। গতিকে কাইলৈ তেওঁলোক সেই গাদীত বহি থাকিবলৈ হ'লে ৰাইজৰ সতে যদি নাথাকে তেতিয়াহ'লে তেওঁলোকো নাথাকে। কিন্তু সেই কথাটো তেওঁলোকে বুজি পালেই হ'ল। আৰু কটনিয়ানৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়, আৰু প্ৰশংসনীয় বুলি আজি আচলতে প্ৰশংসা কৰিবই নালাগে। দেখুৱাই যাব যে তেওঁলোকৰ শক্তি আচলতে কিমান আছে আৰু কেনেধৰণে সংগ্ৰামেৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, নিজৰ শক্তি দেখুৱাব পাৰে। আৰু তাৰ সন্মুখত লাগিলে চৰকাৰে আহক বা ভগৱানে আহক। গতিকে এসময়ৰ যেতিয়া কটনিয়ান আছিলোঁ, আজি মই সেই দায়িত্ববোধটো নিজে অনুভৱ কৰিছোঁ। সেইকাৰণে আগবাঢ়ি আহিছোঁ যে আজিও মই কটনিয়ান, আৰু কটনিয়ানৰ ৰণসংকাৰত মোৰ এষাৰ হ'লেও মাত থাকিবই লাগিব। সেইবাবে আজি মই কটনিয়ানৰ মাজত আহি থিয় হৈছোঁ। সদায় থাকিম, সদায় অসমৰ ৰাইজৰ মাজত আছোঁ। আজি যদি 10জন মানুহে আমাক চিনি পাইছে, তেতিয়াহ'লে আমি ৰাইজৰ মাজত আছোঁ কাৰণেহে চিনি পাইছে। আৰু সেইখিনি কৰিবলৈ মই সেইকাৰণে সকলো শিল্পী সাহিত্যিক যিমানখিনি মানুহ আছে, তেওঁলোকে ভাবে যে নিজৰ কিবা এটা মাত আছে, নিজৰ এটা ভইচ আছে, নিজৰ এটা পাৱাৰ আছে, বা মানুহক 10জন মানুহক উদ্বুদ্ধ কৰিব পৰাকৈ তেওঁলোকৰ কাষত ভাষা আছে। তেওঁলোকো ওলাই আহক, আহি কওক
যে আমি ৰাইজৰ সতে আছোঁ আৰু ৰাইজেহে আমাৰ সেইখিনি স্বীকৃতি দিছে, সেইখিনি পৰিচয় দিছে। গতিকে আমি ৰাইজৰ বাহিৰত আমাৰ কোনো স্থিতি নাই, আমাৰ কোনো পৰিচয় নাই। গতিকে সকলো শিল্পী ওলাই আহিব বুলি শিল্পী সমাজ আজি আশা কৰিছোঁ। আৰু অসমৰ সংস্কৃতিৰ কাৰণে, ভাষাৰ কাৰণে, নিজৰ মানুহৰ কাৰণে যেতিয়া মাত মাতিবৰ সময় হৈছে, সেইখিনি সময়ত নিজৰ মাতেৰে, নিজৰ সবল ভাষাৰে চৰকাৰৰ বিপক্ষে হওক বা যাৰ বিপক্ষে হওক তেওঁলোকো থিয় দিয়ক। সেইবাবে জয় আই অসম।